আৰু গৈছে মা কচম মই মানে মাথা পাগলা হৈ গৈছোঁ মানে আহিছিলোঁ সৰুতে অলপমান মানে বেছি টাইম হয় নাই মই আহিবাৰ তথাপিও মানে এনেকুৱা এটা পৰিৱেশ দেখা নাছিলোঁ এতিয়া মানে যোনটো দেখিছোঁ ভাই চাব পাৰে আৰু গাইছ মানে গাছ আছে আৰু মানে মাজত অলপমান মানে অলপ বুলি নকওঁ মানে কেমেৰাত যিখিনি আহিছে মই গম নাপাওঁ বাকী ইয়াতো মানে বহুতখিনি চাব পাৰি মানে পাহাৰ টাইপ লেয়াৰ আছে দেখিছে না মানে ডাইৰেক্ট ৰেগিস্তানৰ ফিল্ডটো পানী চানীও মানে বহুত মানে কেম্বা লাগি গৈছে আৰু গাইছ লগা হৈছে মানে গাড়ী কৈ দিছে কেনে ওপৰত আছে তাৰ মাজতো মানে পুখুৰীটো দেখিছে নাই গাইছ মানে আৰু তো ডাইৰেক্ট লেখা আছে পুখুৰীত মানে নিষেধ আছে মানে তলত গেলি বহুত দোৱা এইটো মানে একদম ভয়ংকৰ দোৱা বুলি ক'লে আপোনালোকে মানে এই চাব ড্ৰেগন টাইপ গাছডাল এখন মুখ মেলি আছে দেখিছে নাই গাইছ আৰু এইডাল শিং দেখিছে না চাব পাৰে মানে কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু বাকী হৈ টাইটেলৰ থাম্বনেইলছ আপোনালোকে গম পাইছে যে আজি এটা মানে ডেঞ্জাৰ ভ্লগ হ'ব ডেঞ্জাৰ বুলি কওঁ গাইছ মানে এখন পাহাৰৰ মানে এইগিলাতো বৰ্তমান যে পাহাৰেই বাকী আমি যাই আছোঁ মানে হাজো কেদাৰ মন্দিৰ পাহাৰৰ অলপ ওপৰত মানে ৰেগিস্তান এখন আছে মানে একদম ৰঙা বালা মানে একদম ডুবাই চুবাই থকা আন পাব আপোনালোকে সেই এতিয়া মানে আপোনালোকো দেখাব যাই আছোঁ আৰু আপোনালোকৰ যদি ভাল লাগে জেগাখিনি তেতিয়া আহিব পাৰে ধুনীয়াকৈ মই যাই চব আপোনালোকক দেখাম ধুনীয়াকৈ এতিয়া মোৰ লগত বৰ্তমান আছে তন্ময় ভাই আৰু এইফালে উজ্জ্বল আৰু আমাৰ লগত আছে এয়াৰ পালচাৰ খান এয়াৰ বুলি ক'লোঁ কাৰণ এয়াৰ বৰ্ডেটো মানে এনে তো এতিয়া বৰ্তমান ধুনীয়াকৈ যাই থাকোঁ আৰু বাকী জেগাখিনি চাব পাৰে এইখিনিতো বৰ শান্তিৰ জেগা তো যাই থাকোঁ আৰু গাইছ দে বাকী উজ্জ্বলে আমাৰ গাড়ীখন ষ্টাৰ্ট দিলে আৰু বাকী তন্ময় পিছত মই মাজত তে গেলি হ'ল আৰু পাৰবি না নাই চলো ষ্টাৰ্ট দি ব্ৰো আৰু বৰ্তমান গেছে আমি হাজো কেদাৰ পাহাৰত মানে এণ্ট্ৰি কৰি দিলোঁ ধুনীয়াকৈ মানে অলপ ৰ'দো আছে আৰু অলপ মানে চাই মানে গৰমটো অনুভৱ হোৱা নাই আৰু গাইছ এতিয়া বৰ্তমান আমি তিনিও মানে যাই আছোঁ মানে কেদাৰ মন্দিৰততো বেলেগ দিন আহি যাম মানে কেদাৰ মন্দিৰৰ ওপৰতে যাব লাগিব কিন্তু আমি কেদাৰ মন্দিৰত মানে উদ্দেশ্য নহয় যে মানে আমি মেইন জেগাখিনি যোৱাৰ উদ্দেশ্য মানে য'ত মানে ৰঙামাটি বুলি কৈছোঁ মানে ৰেগিস্তান ডুবাই জেগা ফিল্ডটো পায় ঘৰতো কম মাৰচোন বা এতিয়া বৰ্তমান যাই আছোঁ আৰু বাকী খুব ধুনীয়া এটা পৰিৱেশ তাকে মই বৰ্তমান এতিয়া আহি পেলাই আমি মানে কেদাৰ মন্দিৰ তো চাব পাৰে এতিয়া চিৰিত আমি লাহে উঠি আছোঁ ধুনীয়াকৈ পাইছে বেছি মানুহ নাই তো অক্সিজেন হয় বাকী এতিয়া টাইম প্ৰায় 3:30 বাজি গৈছে তো বৰ্তমান আমি এতিয়া যাই আছোঁ কেদাৰ মন্দিৰৰ ওপৰত বাকী কেদাৰ কেইটা বেছি সেইটো 7টা বজা বুলি নক'লেও তো মই 7টা বাজিছে এতিয়া বৰ্তমান আমি ওপৰত যাম যে ছায়া পৰিব ধুনীয়াকৈ মানে যাই কিবা এটা পৰিৱেশটো মানে ভাল লাগিব আপোনালোকে আহিলে অলপ আহিব মানে অলপমান সোনকালতে আহিব কাৰণ এতিয়া গধূলি পাৰি হ'ল আৰু মানে এতিয়া গৰমৰ দিনত মানে বেছি সোনকালে গধূলি নহয় সেইকাৰণে এটা ভাল বাকী গাইছ ভাগাত দছি দে এতিয়া বৰ্তমান আমি চিৰিত উঠি আছোঁ কেদাৰ মন্দিৰৰ আৰু বাকী গাছডাল চাব পাৰে কেনে ভয়ংকৰ এডাল গাছ মানে ৰূপ ধৰিছে চাচোন আৰু গাছে চাব পাৰে এডাল মানে কেনে ভয়ংকৰ এডাল গাছ চাব পাৰে মানে কিবা বেলেগ এটা ৰূপ লৈছে কি ৰুমালখন কথা পাতিছোন বাকী এইফালে চাব পাৰে এটা বস্তু দেখা আপোনালোকে মানে এই চাব ড্ৰেগন টাইপ গাছডাল এখন মুখ মেলি আছে দেখিছে নে গাইছ আৰু এইডাল শিং দেখিছে না চাব পাৰে মানে ভয়ংকৰ টাইপ ৰূপ এটা লৈছে ভাই গাছডাল তো বাকী এতিয়া গাছ দেখাই থাকিলে নহ'ব আমি এতিয়া ওপৰতো যাব লাগিব ওপৰত মানে আপোনাক কৈছোঁ যে ৰঙামাটি ৰেগিস্তান ডুবাই এইটো যাই কিনে ধুনীয়াকৈ এতিয়া আপোনালোকক দেখাম টেংগে তো কেদাৰ মন্দিৰ পালোঁ এই টেংগে বৰ্তমান গম পাইছে আপোনালোকে এইটো হৈছে হাজোৰ কেদাৰ মন্দিৰ বাকী এইটো হৈছে হাজোৰ দুৰ্গা মন্দিৰ মানে দুটাই একেলগে আছে ধুনীয়াকৈ চাব পাৰে এতিয়া আমি বৰ্তমান আহি পালোঁ হাজোৰ কেদাৰ মন্দিৰত আৰু বাকী এইটো যোনটো ৰাস্তা দেখিছে আপোনালোকে পুখুৰীটো সেই পিনে ওপৰত যাব লাগিব অলপমান ওপৰত যাব লাগিব গাইছ তো একো নহয় যাম এতিয়া বৰ্তমান অলপমান বহৰ গাইছ ভাগাত দিছে হা কি এইটো চাব পাৰে এইফালে মানে মেইন মন্দিৰ চন্দিৰ বন্ধ হৈছে নেকি মানে বন্ধ হোৱা নাই আমি এনে বন্ধ হ'ব লাগিছিল কিন্তু এইটো 24 আৱাৰ্ছ খোলা থাকে এইটো মন্দিৰ গেটটো এনে বন্ধ হ'ব আৰু বাকী আপোনালোকে আহিলে পাই যাব একো টেনশ্যন নাই মানে যিহেতুকে মানুহ নাই এতিয়া বৰ্তমানতো আৰু অলপমান সেমেকৈ হৈছে তই ইংলিছত ফেইল কৰিছ তই ইংলিছ মাৰি ক'ত ইংলিছ মাৰিলি তই 24 আৱাৰ তো 24 আৱাৰ্ছ মানে খোলাই থাকোঁ মঠ মন্দিৰ খোলাই থাকোঁ সেইগিলা কিবা ইংলিছ হ'ল নেকি দেখাও ই বা মাৰ দিব লগা আছে মাৰ দিব লগা আছে এনেকৈ চৰাম মানে ৰৈছে বৰ্তমান যাই আছোঁ আৰু বাকী গাইছে আপোনালোকে এটা বস্তু লক্ষ্য কৰিব চাব পাৰে এইটো মানে আমিতো কেনে ওপৰত উঠছোঁ আপোনালোকে নিজে গম পাইছে মানে গাড়ীৰ গিয়াৰ সলাব লগা হৈছে মানে গাড়ী কৈ দিছে কেনে ওপৰত উঠিছে তাৰ মাজতো মানে পুখুৰীটো দেখিছে নে গাইছে মানে আৰু তো ডাইৰেক্ট লেখা আছে পুখুৰীত মানে নিষেধ আছে মানে তলত গেলি বহুত দোৱা এইটো মানে একদম ভয়ংকৰ দোৱা বুলি ক'লোঁ আপোনালোক আৰু এইফালে চাব পাৰে এইটো মানে ৰাজাবিলাক আছে ধুনীয়াকৈ গহৰ ৰাজা আৰু বাকী এইটো কমলেশ্বৰ মন্দিৰ ইয়াৰ তলত মানে গণেশ মন্দিৰ আছে আৰু এইটোৱে মানে সৰু চাই বাট মানে ওপৰত জেগাখিনি মানে ধুনীয়া প্লেচটোত যোৱা জেগা বাকী এইটোৱে পুখুৰী মানে আচৰিত এটা কাণ্ড চাব পাৰে আপোনালোকে বৰ্তমান মানে গাইছ দেখিছে না পাহাৰৰ ওপৰত পুখুৰী বাকী ইফালে গণেশ মন্দিৰ আপোনাক ক'লোঁ ইফালে গণেশ মন্দিৰটো কমলেশ্বৰ মন্দিৰ আৰু এতিয়া তন্ময় আগত যাই আছে তো ধুনীয়াকৈ ইফালে আছে মানে সেই কি আছিল পাহৰিলোঁ ৰঙামাটি য'ত ডুবাই বুলিও কৈ আছোঁ মই মানে পাগলা হৈ যাবি আজি গাইছ মানে দেখো এই আপোনালোক সেনেকৈ জেগা
বাকী এইখিনি এতিয়া মানুহ চানুহ নাই কোনো, আমি তিনিটি আছোঁ গাইছ। অলপ ভয় লাগি পৰিছোঁ এতিয়া পাহাৰ বগাব লাগিব, এই সেইগিলা খাং পথাৰ পাহাৰ বগাব লাগিব সেইগিলাখান। কি চাইছা অ' ৰ চেণ্ডেল পিন্ধিব লাগিছিল নেকি? তুমি চাব পাৰি তোমাক যাই থাকিব লাগিব। আৰু গাইছ 100% মানে আমি 20% বৰ্তমান ওপৰত উঠছোঁ চাব পাৰে, অলপমান ওপৰত আমি আহিছোঁ। আৰু বাকী ইয়াত পৰা দুগুণ আছে চাব পাৰে, সেইগিলা গাছ দেখিছেনে? মানে একদম ৰাস্তা নাই, বাকী আমি নিজে ৰাস্তা উলিয়াই যাব লাগিব সেনেকা। এতিয়া বৰ্তমান আমি যাই আছোঁ, সেনেকে গেলে আপোনালোক দেখা হয় মেজি। বাকী জয় তহঁতে যাব এইগিলা চাব মানে নিজৰা বুলি যে কয়, মানে পানী হেলি ফেলে ডাইৰেক্টলি যায় আৰু বৰষুণ চৰষুণ পানী হেলি। গেছে নাম সহজ নহয়, মোক এতিয়া মানে জাষ্ট মানে আপোনালোকে যদি আহোঁ প্লিজ মানে চেণ্ডেল আনবে নালগৈ, মানে কিবা অলপমান ব্যৱস্থা কৰে আৰু দুনিয়াৰ চাব পাৰে। এইগিলা কাটা সৰু সৰু কাটা মানে ভৰিত খুমচি, মোৰ তানে হাতৰো খুমচি, মানে একদম সাৱধানে আপোনালোকে যাব। মই মানে একদম সাৱধানে যাই আছোঁ। আৰু পাহাৰৰ কাটা পিন্ধলি বয়া মানে কিবা মানে ইনফেকশ্যন কৰি দিয়ে, সেইকাৰণে আমি বৰ্তমানে সাৱধানে যাই আছোঁ একদম। বাকী উজ্জ্বলি মানে এটা শান্তি লৈ আছোঁ, কাৰণ এইগিলা কাটা নাই, একদম সৰু সৰু শিল পুৰা ভৰিত খুমি আছে। এইগিলা মানে এইখিনিত চাব পাৰে একদম মানে কোমল মিহি। বাকী এইখিনিত শান্তিলৈকে ভাল লাগিছে নেকি এইখিনিত চাই মই অলপ দেওঁ ৰ, এই মজা লাগছে গাইছ। চাব পাৰে মানে গৰম পোৱা নাই বৰ্তমান আমি, মানে সেইটো ধুনীয়াৰ গাছ, শাল গাছ, কি গাছ চিনি পাই নাই গাছগিলা? শাল গাছ চাব পাৰে। মানে চিনেমাৰ শ্বুটিঙৰ কাৰণে বহুত ধুনীয়া প্লেচ, আপোনালোক ক'লো একবাৰ আহি যদি আহিব পাৰে। পুষ্পা শ্বুটিং এই কৰিছিলাম ইয়াতো ক'ৰবাত কৈছিলে, আমিও এখন কিবা চিনেমা বনাম বুলি ভাবিছোঁ, তো বাদ দিলোঁ। এতিয়া বৰ্তমান আমি যাওঁ মানে অলপমান মানে সেই আৰু বিয়াৰ গিল ষ্টেপ এটা ফিল পাই আছে। আৰু বহুত যাব লাগিব এইখিনি অকল নহয়, আৰু বহুত খিনি যাব লাগিব। যাই দিওঁ তাৰমানে মানে পাহাৰ বগাই চেলেঞ্জ টাইপ এটা আছে। আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। বগাইছোঁ দেই গাইছ, পাহাৰ বগাইছোঁ পুৰা যোনখিনি জেগাৰ কথা কৈছিলোঁ মোৰ পিছত চাব পাৰে। সেইখিনি জেগা আৰু মানে ওপৰতো বেলেগ আছোঁ, তো দেখাম আপোনালোকক। এতিয়া বৰ্তমান তো যাওঁ আৰু গাইছ, মানে অলপমান দেখা পাইছোঁ আৰু ভাল লাগছে আৰু গাইছ। মোৰ মাত নহয় গেছি মানে এই চাওঁ গাইছ, মই কৈছোঁ না মানে এইখিনিতে মানে ফালি দিছে, ৰেগিস্তান কৰি দিছে। আৰু আগত আছই গাইছ, কিবা এটা বেলেগ দুনিয়া। আৰু গৈছে মা কচম, মই মানে মাথা পাগলা হৈ গৈছোঁ। মানে আহিছিলোঁ সৰুতে অলপমান, মানে বেছি টাইম হোৱা নাই মই আহিবাৰ, তথাপিও মানে এনেকুৱা এটা পৰিৱেশ দেখা নাছিলোঁ। এতিয়া মানে যোনটো দেখিছোঁ, ভাই চাব পাৰে আৰু গাইছ। মই এইখিনিৰ কথা কৈছিলোঁ জান্নাত, মানে যোনটো গৰম আপোনালোকে ভাবি আছে সেনে গৰমটো ফিল নাপাওঁ। মানে আশে পাশে গাছ আছে না, সেই গৰমটো ফিল নাপাওঁ। এতিয়া বৰ্তমান জাগাইলে চাব আৰু মানে ভয়ংকৰ আৰু গাইছ জাগা। আৰু গাইছ আপোনালোকে চাব পাৰে, মানে আৰু একবাৰ জেগাটো আপোনালোক দেখাই দিলোঁ, আৰু দেখাব আছোঁ বহুতখিনি। বাকী চাব পাৰে মানে ৰাউণ্ড কৰি মানে গাছ আছে, আৰু মানে মাজত অলপমান মানে অলপ বুলি নকওঁ, মানে কেমেৰাত যিখিনি আহিছে মই গম নাপাওঁ। বাকী ইয়াতো মানে বহুতখিনি চাব পাৰে, মানে পাহাৰ টাইপ লেয়াৰ আছোঁ, দেখিছে না? মানে ডাইৰেক্ট ৰেগিস্তানৰ ফিল্ডটো, পানী চানীও অনা নাই, বহুত মানে কেম্বা লাগি গৈছে আৰু গাইছ, মা কচম বাপৰে বাপ গাইছ। ইফালে চাব পাৰে কেনে ডেঞ্জাৰ এটা। তো আপোনালোকে যদি আহিব পাৰে আহিব। আৰু হাজো কেদাৰ মন্দিৰৰ অলপমান ওপৰত দিলে কাৰোবাক সুধিলে ডাইৰেক্টলি দেখা দিব। কেনে লাগছি? বঢ়িয়া লাগছে, হা বঢ়িয়া লাগছে। তন্ম তোৰ বাকী তাৰো ভাল লাগছি চাগে। সি কিন্তু মুখেদি মাত দিয়া নাই, সি কেম্বা লাগছি এম্পাই তাৰ। বাকী মা কচম আৰু গাইছ, ইফালে মানে ৰ'দৰ পোহৰটো পৰি আছে না অলপমান, সেইখিনি কেমেৰা কোৱালিটি ভাল হ'ব নহয়, মানে হ'ব নহয় আৰু ভাল। বাকী দোকানৰ বাকী আৰু কি ক'ম আৰু ভাল, মোৰ ভাষা নাই ক'ব আৰু। মানে এনেকুৱা এটা পৰিৱেশত আপোনালোকে আহি কিনে কেতিয়াবা চাব। মানে আমাৰ এটা বহুত ডাঙৰ হৈ গ'ল, আমি পানী বটল অনা নাই, আৰু উইথ ঠাণ্ডা অনা নাই, আৰু বাকী কিবা চুব অনা নাই। বাকী সেইখিনি বৰিং লাগি আছে। বাকী আপোনালোকে যদি আহে পূৰা ফুল পেকেজ লৈ আহিব, কিবা কিবি লৈ আহিব, তো ধুনীয়াকৈ এইটো যি জেগা আছে মানে এইখিনিতে বাকী ৰ'দ অলপমান, বাকী এইখিনিতে এইফালে অলপমান জেগা আছে, মানে অল গুৱাহাটী এখন দেখা পাই গাইছ। অল গুৱাহাটী আমাৰ যে 4 লাইন আছে, সেইগিলা গোটেই অল গুৱাহাটী জালুকবাৰী ৰোপৱে চব দেখা পাই গাইছ।
আৰু বাকী আপোনালোকে চাব পাৰে সেইটো দেখিছে না ৰাস্তা সেইটো হৈছে হাজোৰ 4 লাইন আৰু বাকী অলপমান জুম কৰি দিলে যোনখন পাহাৰ দেখিছে সেইগিলাখন মানে পাহাৰৰ হয় মানে সেইখন পাহাৰখনৰ পিছেৰে গুৱাহাটী মানে আপোনালোক মানে দলংখন মই দেখি আছোঁ সৰগত দলংখন মানে আপোনালোকে নেটখিব তো জুম কৰি দিওঁ আৰু অলপমান তো চাব পাৰে মানে এইখানে দলং মানে অলপ দেখিছে থাকে কেমেৰাত মই এই ব্লাৰ হৈছে এইখানে বাকী গেছ আৰু এইখিনি জেগা অলপ লক্ষ্য কৰা আপোনালোকে মানে সেইখিনিত যদি আপোনাৰ ভাগাত ধৰে ৰঙা মাটিখিনিত বাকী সেইটো সেইকাৰণে ধুনীয়াকৈ বিশ্ৰাম কৰিব পাৰে হাজোৰ 4 লাইনৰ ভিউটো দেখা পাব ধুনীয়াকৈ মানে চকু দি বেছি ভালকৈ দেখা পাব চকুত পত ডাঙৰ কেমেৰা নাই আৰু বাকী সৰগত দলংখন বাকী এইগিলাখান মানে কিবা এটা বেলেগ এটা দেখবি আৰু মানে জান্নাত এতিয়া বৰ্তমান এটা যি সুখী এটা বতাহ আহি আছে মানে আৰু বাকী এইখিনিত বেছি মানুহ নাই একদম বেষ্ট পাৰফেক্ট টাইম এইখিনিতে আৰু বাকী চাব পাৰে মোৰ পিছফালে মানে সেইখিনি জেগা মানে একদম মোৰ ভাল লগা জেগা বুলি ক'লো গাইছ মোৰ বহুত ভাল লগা সেইখিনি জেগা আহোঁ মই মাজে যেতিয়া ভাল লগা মই তেতিয়া আহোঁ আৰু বাকী এতিয়া আমি ঘৰতে যাম মানে এই 10-5 মিনিটত আপোনালোকক যি দেখাব পাৰিলোঁ সেই আপোনালোকে আন্দাজ মোৰ মতে আপোনালোকে ভাল পালে আৰু কিছুমানে বেয়া পাব পাৰে তো ছাবস্ক্ৰাইবটো কৰি দিয়ক গাইছ মানে আৰু এনেকৈ যদি কমেণ্ট কৰক মানে ক'ৰ কি পাহাৰত যাব লাগে আৰু এনেকৈ পাহাৰ বগাম দিয়ে আৰু এইবাৰ এই মাহটোত মানে পাহাৰী বগাম তো বৰ্তমান এতিয়া আমি তলত নামি আছোঁ আৰু গাইছ ভিডিঅ'টো শেষ নকৰোঁ অলপমান মানে ঘৰত যায় সেনেকৈ দেখাব লাগিব না কাৰণ ঘৰত যাম এতিয়া বৰ কেদাৰৰ পাহাৰখন নামিম চেণ্ডেল পিন্ধিম আৰু পইচা নাই পানী খাবা এতিয়া পানী ইয়াতো খাম চাব পাৰে খোৱা পানী ধুনীয়াকৈ এভেইলেবল পানী আছে কি চাব যা চাফা পানী আছে পানী নাই ভিতৰি ক'ৰ পৰা হৈছে আৰু বাকী চাব পাৰে তো লেখা আছে খোৱা পানী এতিয়া বৰ্তমান পানী খাৱাৰ গৰা লগা পানী বৰ্তমান আমি কেদাৰবাগ চিমটি সিয়া কৰি কিনে ধুনীয়াকৈ এতিয়া আমি চিৰি নামি আছোঁ মানে চিৰিগিলা অলপ গৰম হৈছে গেছ সঁচাই মানে ঠাণ্ডাত মানে এইটো যিহেতু গাছ আছোঁ এত গৰম পৰা নাই মানে আগৰ কেইখনটো অলপ গৰম পৰি আছোঁ এতিয়া বৰ্তমান আমি নামি আছোঁ চিৰি আগতেতো আমি যেতিয়া আহিছিলোঁ গাইছ মানে এদিন নামিছিলোঁ আমি পেঞ্চিন পুৰা হৈ গৈছিল এতিয়া দেখা দিয়ে যা নামবি না একবাৰ যা নাম গৰম হৈছে নেকি মানে আগতে আমি এদি তলত ছিলোঁ এতিয়া ডাঙৰ হ'ল নে গাইছ আৰু আজিলৈ এনেকৈ যদি ভাল লাগিছে লাইক কমেণ্ট চেনেল ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট টপিক কি ৰিপৰ্ট বনাব লাগে সেইখিনিতে কমেণ্ট কৰিব তো গাইছ প্লিজ কমেণ্টটো কৰি দিয়ক কি লাগে